হেল্ল' নমস্কাৰ কি খবৰ সকলোৰে কৃষ্টিয়াশা অফিচিয়েল ইউটিউব চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ চবৰে ভাল আৰু ময়ো ভালে আছোঁ আৰু বহাগ মাহৰ বহুত দিন ভিডিঅ' আপোনালোকৰ মাজলৈ দিব পৰা নাছিলোঁ। বহাগৰ সম্পূৰ্ণ মাহটো নিজৰ লগতে থাকিলোঁ, পৰিয়ালৰ লগত গোটেইখিনি থাকিলোঁ, কিন্তু মই একো দেখাব নাপালোঁ, ভিডিঅ' কৰিব নাপালোঁ, তাৰ কাৰণে দুখিত। আৰু বহুতে খবৰ লৈ আছে কিয় ভিডিঅ' দিয়া নাই। মই সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা খুব সোনকালে বনাওঁ। আৰু আজি মই ভাবিছোঁ গংগা মুভিখন আহিব, গংগা এখনি বুৱতী সিয়া মুভিখন আমি চাব যাম ভাবিছোঁ, কৃষ্টি আৰু মই। দিনটো তেনেকৈ আৰম্ভ কৰোঁ ভাবিছোঁ, মুভিখন চাই আহি লগ পাম, কেনেকুৱা লাগিলে জনাম আপোনালোকক। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আৰু এতিয়া মই কৰিম আনবক্সিং, কি আহিছে চাম, এতিয়া চাই লওঁ। এইডোখৰত মানে আমি আহি থাকোঁতে ৰৈ দিলোঁ, আজাৰজোপা দেখিলোঁ ইমান ধুনীয়াকৈ ফুলি আছে। এজাৰজোপা মই ইয়াত দেখাইছোঁ, এয়া জোপা দেখাইছোঁ, এয়া আৰু এইডোখৰত ফটো ছেশ্যনো হৈ গ'ল। কৃষ্টিয়ে ফটো অলপ মাৰিলে। কেনেকুৱা লাগিছে ফুলখিনি দেখি? কিউট ফুল। কেনেকুৱা পালা কোৱা? ঠিকে থাকে। আৰু বিহপুৰীয়াত আহিছোঁ যেতিয়া বিকেটটো সোমাবই লাগিব। এইখন বিহপুৰীয়াৰ একদম বিখ্যাত বিকে ভোজনালয়, বিকে ভোজনালয় দেখাই আছোঁ। বয় আহি গ'ল, চুপটো ৰ'ব ৰ'ব ৰ'ব, হা বিকেট আহিলে মানে আৰু ম'ম' বহুতে বেছি টেষ্টি হয় খাবলৈ, চবেই ইয়াতে আহি খাইহি। কেইটা দিছে? 10টা। কেইটা আছে ইয়াত? 3, 4, 5, 6, 7, 8, 9, 10, 11। অঁ 10টা বুলি কৈছিলে, আমাৰ 11টা দিলে।
গংগা চাই আহি পালোহি ঘৰত তাৰপিছত আহি পাই খুৰাই ফোন কৰিলে মোৰ সৰু খুৰা ইয়াতে আমাৰ ঘৰ মেমঘৰ খুৰাই ক'লে বোলে তই কি কৰিছ ঘৰতে আছনে মই বোলো মই ঘৰতে আছোঁ বোলে ৰাস্তালৈ ওলাই আছোন মই ওলাই গ'লোঁ তাৰপৰা খুৰাই মানে এটা একদম স্পেচিয়েল বস্তু দি পঠাইছে যিটো মোৰ একদম প্ৰিয় মই বহুত খাই ভাল পাওঁ মই নহয় কৃষ্টিয়েও খাই ভাল পায় মানে একদম বহুতেই বেছি ভাল লাগে দেখাইছোঁ কি বস্তু ৰ'ব দেই আহা এয়া এৰিল এটা আৰু বহুত ভাল লাগে খাই কোনে কোনে ভাল পায় ক'ব দেই খাই পেলাই মই এতিয়া বনাম দেখাইছোঁ কেনেকুৱা লাগে ক'ম এৰিল এটাত মানে বেলেগ একো দিব নালাগে অকল মানে পিঁয়াজ লৈছোঁ সৰু এয়া অসমীয়া সৰু সৰু পিঁয়াজ আৰু জলকীয়া নিমখ হালধি ইমানেই আৰু বেলেগ একো নাযায় ইয়াত মই এইখিনি প্ৰথমে পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ লেটাখিনি কিছুমানে কাটি কাটি দিয়ে মাজতে দুফাল দুফাল কৰি দিয়ে তেনেকৈও খাই ভাল লাগে আৰু নফলাকৈ দিলেও ভাল লাগে পিঁয়াজ বেছিকৈ দিয়া নাই এইখিনিয়ে হ'ব আৰু জলকীয়াখিনি এনেকৈ মাজতে এয়া দুফাল দুফাল কৰি দিছোঁ হৈ গ'ল আৰু এইটো যে দেখিছে এই বস্তুটো মানে এইটো খাবলৈও এটা বেলেগ এটা সোৱাদ আছে মানে চাইচোন কিমান ধুনীয়া এইটো খাবলৈও বহুত ভাল লাগে আৰু এইটোতো দেখিছে আৰু এইটো এইটো একদম পুৰঠটো মানে এতিয়া বনাম মই কিন্তু এনেকৈ বনাম মই মাজত নাকাটো গোটা গোটাকৈ বনাম দুই এটা মাজে মাজে কাটি দিওঁ নেকি ভাল হ'ব তেতিয়া মাজে মাজে অলপ দুটামান কাটি দিওঁ একেবাৰে গোটাকৈ থাকিলেও টেষ্টটো ভালদৰে নোলাবও পাৰেতো এনেকৈ মাজত দুফাল দুফাল কৰি দিছোঁ এয়া বহুত দিনৰ পৰা খাব ইচ্ছা হৈ আছিলে থেংক ইউ দেই খুৰা ভিডিঅ'টো চাই আছে যদি একদম মানে থেংক ইউ দিছোঁ আপোনাক আৰু হৈ গ'ল আধাখিনিয়ে কাটিছোঁ সম্পূৰ্ণ কাটি দিয়া নাই বাছ হৈ গ'ল ৰেডি এয়া বনাম এতিয়া তেলখিনি গৰম হ'ল পিঁয়াজ এয়া দি দিওঁ খিনি দি দিওঁ লেটাখিনি লেটাটো মানে বেছি টাইম ভাজিব নালাগে জাষ্ট অলপ চালটো মানে শুকালেই হ'ল আৰু তেলটো পুহি লৈ পেলাই চালটো শুকালে লেটাখিনি একদম ৰেডি হৈ যায় খাবৰ কাৰণে এতিয়া হালধি অকণ দি দিওঁ লেটাৰ পৰা অকণমান পানী ওলাইছে পানীটো শুহিব লাগিব আৰু এয়া কাটি লোৱা কেঁচা জলকীয়া দি দিলোঁ প্ৰথমে চাওঁচোন কেনেকুৱা লাগে এয়া
মই বেছিকৈ ভাজিলে বেয়া পাওঁ এনেকৈ বাই 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 ভালকৈ দিবা এক্সাম আমাৰ টিকলু পোৱালীকেইটা ডাঙৰেই হ'ল টিকলু গুড মৰ্ণিং এভৰিৱান এতিয়া ৰাতিপুৱা 8টা বাজিছে মই গা পা ধুই আজৰি কৃষ্টি স্কুল গ'ল আজি দিনটো মোৰ বহুত ব্যস্ত হৈ থাকি মোৰ পেহী ঘৰত যাম পেহী ঘৰত সকাম পাতিছে আৰু আজি আমাৰ গাঁৱত বহাগী বিদায় পাতিছে তো বহাগী বিদায়টো চাবলৈ যাবই লাগিব সকামৰ পৰা আহি এতিয়া পটাপট ওলাওঁ লগাবলৈ লৈছোঁ প্ৰথমবাৰ লগাম নাজানো কেনেকুৱা ৰিজাল্ট দিয়ে আৰু লগাই পোৱা নাই নহয় এয়া লগাই চাওক কেনেকৈ লগাই তো I don't know but পুৰা ভুটনি লাগিছে দেখিবলৈ পাই লিপছটো থাকিব লাগে ক'ত থাকিছেগে ক'ত তো মোৰ কাৰণে বহুত ডাঙৰে হয় মাস্কখন ছাগলী পোৱালি 20 মিনিট হৈ গৈছে এতিয়া ৰিমুভ কৰিম কি হ'ল স্কিনটো ভাল লাগিছেনে বাৰু মই একো ধৰো তুমি ভাল দেখিছানে হয় নেকি পেলাই দিয়া অলপ মাছাজ কৰিব লাগে বোলে লাহে লাহে ইউটিউবৰ ৰিভিউবিলাক চাই লৈছোঁ কেনেকৈ কৰে কৰি পোৱা নাইতো পেহীহঁতৰ ঘৰত যাবৰ কাৰণে এতিয়া ওলালোঁ কিন্তু বৰষুণ দিছে বৰষুণটো অকণমান এৰি লওক ৰৈ আছোঁ মই কিন্তু এতিয়ালৈকে একো খোৱাই নাই
এনেকৈ যাম আৰু এইটো যে দেখিছে ব্লাউজটো মই নিজে চিলাইছিলোঁ ব্লাউজটো এতিয়া সকলোৱে ভাত খালে আৰু আমি এতিয়া খাবলৈ লৈছোঁ আৰু মোৰ ওচৰত কৃষ্টি বহি আছে এইফালে খাম পেহীহঁতৰ ঘৰৰ পৰা আহি পালোহি সকাম খাই আৰু এতিয়া ওলাইছোঁ বিহু চাবৰ কাৰণে বিহু আৰম্ভ হ'লেই এইখন একেবাৰে শেষৰ বিহু বহাগী বিদায় আৰু ব্লাউজটো যে মই নিজে বৈছোঁ টছত মুগা দি পেলাই বৈছোঁ ব্লাউজটো আজি প্ৰথম 2 নম্বৰ বাৰ পিন্ধিছোঁ কেনেকুৱা হৈছে বাৰু ক'ব দেই কমেণ্ট কৰিব তেতিয়াহ'লে ওলাওঁ আৰু বিহু আজি দেখাম অলপ কেনেকুৱা লাগে এতিয়া ওলাইছোঁ বিহু চাবৰ কাৰণে ওচৰতে যে সেইকাৰণে আমি চবেই খোজকাঢ়ি যাম তাত দেখাম কি হয় মুকলি বিহু সম্ভৱ নহ'ব কাৰণ বতৰটো বেয়া বৰষুণৰ কাৰণে মুকলি বিহু কেঞ্চেল কৰিলে এতিয়া মৌকুঁৱৰ হ'ব নিজৰ জেগাত বিহু হ'লে বহুত ভাল লাগে মানে তাত গৈ লগ পাই আছোঁ এতিয়া অলপ পাছতে মুকলি বিহু আৰম্ভ হ'ব আন্ধাৰে হ'ল মুকলি বিহুৰ কাৰণে পৰিৱেশ কেনেকুৱা
অঁ বিহু চাই আহি পালোহি একদম এতিয়া সময় কেইটা বাজিছে 11টা বাজিলে ফাংচন নাচাওঁ গতিকে এতিয়া ভাত বাঢ়ি লৈছোঁ ভাত খাম আজি ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু এনেকৈ মৰম দি যাব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ মই আৰু সোনকালে ব্লগ দিবলৈ যত্ন কৰিম তেতিয়াহ'লে আজিলৈ আহোঁ পুনৰ লগ পাম অন্য এটি ব্লগত তেতিয়ালৈকে বাই ধৰি থাকিবা কি দিয়া হ'ব ইমান ধুনীয়া